4% जोंनि बे हालामनि मानसिफोराल' हा दंजायो। थांनाय 17 बोसोराव बिपिएफआ बर'आनो जा अना बर'आनो जा रावनोबो हा होनो नागिराखैमोन। আমাৰ বিটিআর অঞ্চলত থকা সকলো অবৰ জাতি জনগোষ্ঠী সকলে যেতিয়া হাগ্ৰামাই ৰাজত্ব কৰি আছিল তেতিয়া সংকট ভুগি আছিল। আমি বিটিসি অঞ্চলত থাকি মাটিৰ অধিকাৰ পাম নে নাপাম, ভাৰতীয় নাগৰিক হিচাপে আমি মৌলিক অধিকাৰ পাম নে নাপাম, সঁচাকে হাগ্ৰামাৰ দিনত আমি পাবলৈ সক্ষম হোৱা নাছিলো। যাৰ ফলত হাগ্ৰামাৰ বিৰুদ্ধে যিসকল নন বড়ো স্পিকিং কমিউনিটি সকল আছে এই সকলোৱে একগোট হৈ পেলাই হাগ্ৰামাৰ বিৰুদ্ধে থিয় দিলে আৰু অবড়ো ৰাজনৈতিক পাৰ্টি গঠন কৰিলে। কিন্তু দুৰ্ভাগ্যজনক কথাটো আমি জানো হাগ্ৰামাই অবড়ো সকলক মাটি দিয়া নাছিল। কেৱল মাত্ৰ অবড়ো নহয় বড়ো সকলকো মাটি দিয়া নাছিল। যাৰ ফলত অবড়ো ৰাজনৈতিক পাৰ্টিটো জন্ম হ'ল আৰু হীৰা চৰণীয়াৰ নেতৃত্বত হীৰা চৰণীয়ে দুবাৰকে এমপিও হ'ল। কিন্তু আটাইতকৈ চিন্তনীয় কথাটো হ'ল হাগ্ৰামাও মাটিটো দিব নোৱাৰিলে 17 বছৰে স্বয়ং হীৰা চৰণীয়ায়ো এক কোটা মাটিও কোনো অবড়ো বা বড়ো সকলক মাটি দিব নোৱাৰিলে। এতিয়া কথাটো হ'ল যি সময়ত হাগ্ৰামা ডাঙৰীয়া আৰু হীৰা চৰণীয়া ডাঙৰীয়াই কাউন্সিল ইলেকশ্যনৰ সময়ত লেকচাৰ মাৰিছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি বিটিআৰ অঞ্চলৰ চৰকাৰ গঠন কৰে তেতিয়া সকলো মুছলমানসকল টুপলা টুপলি বান্ধি বিটিআৰৰ পৰা পলায়ন কৰিব লগা হ'ব পাৰে বা লাগিব। আটাইতকৈ সুন্দৰ কথাটো হ'ল আজি 3 বছৰ হ'বলৈ গৈ আছে। 15 তাৰিখে আমাৰ চৰকাৰটো 3 বছৰ হ'ব। এই 3 বছৰত এজনো মুছলমান এজনো অনাবড়ো বিটিআৰৰ পৰা কিন্তু পলাই যাব লগা নহ'ল। বৰঞ্চ আটাইতকৈ ডাঙৰ কথাটো হ'ল অসমত থাকি বিটিসি অঞ্চলত থাকি 1-2 বছৰত কতো ৰেকৰ্ড নাই যে এটা চৰকাৰে এটা অঞ্চলত 86,000 ফেমিলিক মাটি দিয়া। কিন্তু আমাৰ মুৰব্বী আমাৰ পাৰ্টিৰ লিডাৰ আমাৰ চৰকাৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে 86,000 ফেমিলিক ইতিমধ্যে মাটি দিয়া হ'ল। খুব কম দিনৰ ভিতৰতে আমি আকৌ 10,000 ফেমিলিক মাটি দিবলৈ গৈ আছো। আমাৰ বিশ্বাস আছে আগন্তুক এমপি ইলেকশ্যনৰ আগে আগে আমি 1 লাখ ঘৰটো পূৰণ কৰিব পাৰিম মাটিৰ পাট্টা দি। বহুতো মুছলমান মাইনৰিটি লিডাৰ সকলে আমাক প্ৰশ্ন কৰে, যিসকল বিপিএফত আছে তেওঁলোকে কৰে আমাৰ ইউপিপিএলত থকা মুছলমান ভাই সকলো কৰে যে আজি যদি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যদি আমাৰ বিটিআৰ চৰকাৰে 86,000 সকলো জাতি জনগোষ্ঠীক সামৰি যদি ইমানখিনি ফেমিলিক মাটিৰ পট্টা দান বা মাটিৰ পট্টা দিয়া হ'ল, কিমানটা ফেমিলি মুছলমানক মাটিৰ পট্টা দিয়া হ'ল। মই খুব গৌৰৱৰে আপোনালোকৰ সন্মুখত থিয় দি ক'ব বিচাৰিছোঁ 12,000তকৈ বেছি মুছলমান ফেমিলিক আমি মাটিৰ পট্টা দিলোঁ। মাছ গেদাৰিং কিন্তু আকৌ তাৰে মাজত কিছুমানে সোধে আপুনি যদি 12,000 মুছলমানক মাটিৰ পট্টা দিছে এজনকৈ নামকাৰী কওক 1ৰ পৰা 12,000লৈকে। মোৰ প্ৰশ্নটো হ'ল আমি ইমান বিশ্বাসঘাতক নে বাৰু? এজনে আনজনক বিশ্বাস কৰিব নোৱাৰি, চৰকাৰত থাকিও চৰকাৰী মানুহক বিশ্বাস কৰিব নোৱাৰি। বিশ্বাসে আদিমূল। যি ব্যক্তি আনজনৰ প্ৰতি বিশ্বাস নাথাকে সেই ব্যক্তি সেই জাতি সেই কমিউনিটি কেতিয়াও উন্নতি হ'ব নোৱাৰে।
আপোনাৰ হৃদয় আৰু মোৰ হৃদয় যদি একেলগে আমি থাকো বা আপোনাৰ হৃদয়ৰ কথা মোৰ হৃদয়ৰ কথা যদি আমি উপলব্ধি কৰিব পাৰো তেতিয়া আমি এই সমাজখন কেনেকৈ আগুৱাই নিব বিচাৰো সেইটো কিন্তু সিদ্ধান্ত ল'ব পাৰো যিসকল বিশ্বাস নকৰে মই আপোনালোকক ক'ব বিচাৰিছো অকল মুছলমান নহয় ৰাজবংশী নহয় আদিবাসী গোৰ্খা নহয় সকলো ব্যক্তিয়ে নিজৰ নিজৰ মাটিৰ পাত্তা পাইছে নে পোৱা নাই সেইটো আজি আমাক সুধিব নালাগে আমাৰ মিছন বৈশমতি 01.12 অলৰেডি লঞ্চ কৰিছে আপা জোসেফ ফিলিবা আরে মশালা গান্নাই বিসরে ডান্স করিব বাউজি আপনি না করে আপনি করিব আইসের মশাগান আরে নাই सिबिजाथा रायजो राजा नोंथांमोन आदा बोरै जागोन दिनै हारिया राजखान्थिनि बाथ्रा लानानै मानसिफ्रा गावनि हारिखौ बुखावफ्ले जोबनो नागिरगासिनो दङ दसे थाबाय आङो जायफ्रा नायनो इन्टारेस्टेड मोनो नायलांनो हागोन माने दिनै आं दंफैयो चिरां जिल्ला खैलामैला बिसिनि सिङाव थानाय बे खैलामैलायावनो आरो बाजारनि एसेल' खोला मोनसे फोथार दङ बेयावनो आरो बेयावहाय बिटिआरनि सिटबो फैदों गोबांनो इन्टेलेक्सुवेल नेताफोर फैदों आरो बेबायदिनो एमएलए इएम चिफ गासिबो फैदों ओमफ्राय बेजों लोगोसे माखासे बेबायदिनो जिथुनाखि अबा ब्रिज जादों ओमफ्राय बेबायदिनो स्लुइस गेट माबा कन्डिसन माबाया हाजोआवहाय 30 कोटिनि स्लुइस गेट कन्डिसन जादों बेखौबो आथिखा हास'नानै फैबाय बेजों लोगोसे मोननै दैयाव दलां जागासिनो दङ मोननैजों 9 कोटिनि दा बेफोरखौबो फिथा हानानै फैबाय आरो दा दसे बेयावनो नायदिंफैबाय आंबो ओरैबायदि राजखान्थि नायफालांनो हागोन आरो नोंसोरबो गावखौ गब्र होनाय हारिखौ गब्र होनाय आं कमेन्टखौ नायबाय थानो हास्लाबाय नंला दै हरबाय था जेनेबा बेखौ आङो सरकारनि जानानै आरो आंनि बेक्तिनि न'खरनि जानानै गुरैयै खावलायहरबाय नानिया साइडमा আজি হাজাৰ হাজাৰ প্ৰায় 2000 মানুহ আমাৰ ইউপিপিএল দলত যোগদান কৰিবলৈ আহিছে ইয়াৰ এটাই লক্ষ্য আমি 17 বছৰে শান্তি পোৱা নাছিলো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি আমি শান্তি প্ৰেক্টিকেলা সিঙাও দংদাং না थांखोथाय সমন্বয় কৰিবলৈ পাৰিছো ঐক্যতাৰে বিটিআৰৰ উন্নতিৰ কাৰণে আমি কাম কৰিবলৈ সক্ষম হৈছো নংগौ अनलायनाय शान्ति खौसेथि थायोब्ला जोंखौ रावबो लाखिनो हाया लन्थिबारि टु 2 नं लन्थिबारिजों दावखोलांग्रा मोनसे टाइल्सनि लामा जादों बेखौ माने ओपनिं खालामबाय आरो माने इनाग्रेसन खालामबाय मालाबाबो मन'नो हाया ओरैहाय थाबाय बान्दोगुरि बेनिफ्राय थाइसबिल ब्रिज बेखौहाय माने ओपनिं खालामबाय खैलामैलायावहाय ब्लक अफिस बेबायदि आरो ओमफ्राय बैथिंजाय जानाय लोंनायनि फुरा जाहोगासिनो दङ दा आं जानाय लोंनायाव थाङाखिसै मानो होनना बुङोब्ला जों मावरिया हाजोआव ओंखाम माइब्रा दाउ खासि ना फ्राय अमा बेदर डिसिजों जाहोहरदों जोंखौ दा बेनिखायनो जों बेयावहाय अमा बेदरखौ जाथ'नाय जानाय नंला आरो नैबेयावहाय माखासे मोसाखावरिफोर दं नै आं एसे देखायनि बर'नि ट्रेडिशनेल ड्रेस गाननानै बिसोरो मोसागोन आरो बिनानावमोना नै नायदो बिसोर रेडि जानानै दंखासै नै फुरा खाथियाव नायनो गोसोबा आं देखायनोसै आरामसे नायलानो हागोन नै बिसोरनो मोसागोन आरो नोंबो मोसायो दे
खाम सिफुं सेरजा जों मोसागोन आरो नै फुरा रेडि जाजोब्बाय আমার রাজবংশী নৃত্যদল পাটাবাড়ি উদয়পুর সেখানে নৃত্য পরিবেশন কৰিবলৈ অনুৰোধ কৰা হয় বৰ্ডৰ আগত সকলোৱে দেখছে সকলোৱে হাত চাপৰি দিয়ক তেওঁলোকৰ কাৰণে मा डेन्स मोसानांगौ जाखो दा इसोरनि शिब प्रमद बर' सारा गाखोबाय जौस्राङाव Selamat